নমস্কাৰ হোম কুক পেৰাডাইজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ৰেচিপিটো হৈছে বইল মাছৰ এটা সুন্দৰ টেষ্টি আৰু হেল্ডি ৰেচিপি। এই ৰেচিপিটো যিসকলে অতি কম তেল মছলা খাই ভাল পায় তেওঁলোকৰ বাবে এটি খুবেই সুন্দৰ ৰেচিপি। আহকচোন চাওঁ। তাৰ বাবে এয়া মই মাছ লৈছোঁ 6 পিচ, যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে। এয়া বিলাহী 5টা লৈছোঁ, জলকীয়া, এডোখৰ আদা আৰু এয়া এটা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছোঁ। এয়া লৈছোঁ এমুঠি কেঁচা ধনিয়া, লগত এয়া মটৰ আৰু 2টা পিঁয়াজ, এটা নহৰু লৈছোঁ আৰু এয়া লৈছোঁ বাঁহগাজ মানে খৰিচা। প্ৰথমে এই বিলাহীকেইটা, পিঁয়াজ আৰু নহৰুটো ভালদৰে পুৰি ল'ম। দৰ্শকসকল, এই ৰেচিপিটো বনাবলৈ একেবাৰে কম সময়ৰ প্ৰয়োজন হয় আৰু খাবলৈও যে ইমান ধুনীয়া হয় নহয়। আপোনালোকে এবাৰ কিন্তু এই ৰেচিপিটো ট্ৰাই নিশ্চয় কৰিব। এয়া চাওক, নহৰু আৰু বিলাহী ধুনীয়াকৈ পুৰা হৈ গ'ল। এতিয়া গোটেইখিনি নহৰু, পিঁয়াজ আৰু বিলাহীৰ বাকলিখিনি মই এনেদৰে এৰুৱাই ল'লোঁ। এতিয়া এইখিনি আঁতৰাই থৈছোঁ, লগতে আদা ডোখৰো মিহি মিহিকৈ কুটি লৈছোঁ। এয়া ধনিয়াৰ ঠাৰিকেইডাল এনেদৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, ধনিয়াৰ পাতখিনি আঁতৰাই থৈছোঁ। এইখিনি এতিয়া মই এটা মিক্সাৰ জাৰত ভালদৰে পেষ্ট কৰি ল'ম। ইয়াতে পানী ব্যৱহাৰ কৰিব নালাগে, যিহেতু বিলাহীৰ পানী ওলাবই, গতিকে পেষ্ট কৰিবলৈ একেবাৰে সহজ হ'ব। এইখিনি ভালদৰে মই এতিয়া পেষ্ট কৰি ল'ম। তাৰ পাছত এখন কেৰাহী পাতি ল'লোঁ গেছত। এয়া মই আধা লিটাৰমান পানী দিছোঁ। পানী আপোনালোকে নিজ প্ৰয়োজন মতে দিব। তাৰপিছতে এয়া কাটি থোৱা আলু আৰু মটৰ লগতে নিমখ দি পেলাই অলপমান দেৰিৰ বাবে এইখিনি সিজিবলৈ দিলোঁ। আলুখিনি আধা সিজা কৰি ল'ম। এয়া ভালদৰে উতলি আহিছে, আলু আধা সিজা হ'ল। এতিয়া মাছকেইডোখৰ ইয়াতে একেলগে দি দিছোঁ। মাছত মই আগতীয়াকৈ অকণমান নিমখ আৰু এচিকুটমান হালধি সানি লৈছিলোঁ। একেবাৰে বগা বগা হৈ থাকিলে বেয়া পাওঁ, সেয়ে অকণমান হালধি দিছোঁ। বহুতে হালধি ব্যৱহাৰ নকৰেই বইল ফিছত, মই কিন্তু অকণমান দিছোঁ। এতিয়া মাছখিনিত এই পেষ্ট কৰি থোৱা মছলাখিনি লগতে দি পেলাই আকৌ ভালদৰে প্ৰায় 20 মিনিটমান সময়ৰ বাবে এইখিনি ভালদৰে সিজিবলৈ দিম। মাছকেইডোখৰ লাহে লাহে লৰাইছোঁ। এয়া ভালদৰে উতলি আহিলে একেবাৰে মাছখিনিও সিজি গ'ল। এতিয়া একেবাৰে শেষত এয়া খৰিচা টেঙা দি দিছোঁ আৰু এচামুচ গুড়ি কৰি থোৱা জালুক দিছোঁ। এইখিনি দি ভালদৰে উতলাৰ পাছত কাটি থোৱা কেঁচা ধনিয়া দি দিছোঁ আৰু গেছটো অফ কৰি দিছোঁ। দৰ্শকসকল, এই বইল মাছৰ ৰেচিপিটো মই খাবলৈ খুবেই ভাল পাওঁ। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাইছে। যিসকল দৰ্শক অতি স্বাস্থ্য সচেতন তেওঁলোকে এই ৰেচিপিটো এবাৰ বনাই খাব আৰু বাকীসকল দৰ্শকেও ট্ৰাই কৰিব। যদিহে এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব। ধন্যবাদ।